শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য বৰাৰপু মাধৱদেৱে গুৰুজনাৰ অপূৰ্ব আৰু অতুলনীয় সৃষ্টিক বৰ্ণনা কৰি তেওঁক কল্পতৰু বুলি কৈ তেৰাৰ বাহিৰে আন গুৰু নাই বুলি ঘোষাত লিখিছে। অসমীয়া কৃষ্টি সংস্কৃতিৰ গুৰি ধৰোতা শ্ৰী শ্ৰী শংকৰদেৱে তেখেতৰ সৃষ্টিৰাজিৰে বিশ্ব দৰবাৰত অসমীয়া জাতিক এক সুকীয়া পৰিচয় দিয়াইছিল। সেইসমূহ সৃষ্টিৰাজিৰ অন্যতম হৈছে বৃন্দাবনী বস্ত্ৰ। মহাপুৰুষজনাই কোচ ৰজা নৰনাৰায়ণৰ অনুৰোধ মৰ্মে 1600 শতিকাত তৈয়াৰ কৰা বস্ত্ৰখনে ঐতিহ্যময় বস্ত্ৰশিল্পৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰে। বস্ত্ৰখনিত উদ্ভাসিত চিত্ৰই সমকালীন অসমীয়া শিপিনীৰ কলাকুশলতাৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে। কথাগুৰু চৰিতৰ মতে বৃন্দাবনী বস্ত্ৰখন ববলৈ গুৰুজনাই 12জন মৰল বা নিপুণ তাঁতী নিয়োগ কৰিছিল। গুৰুজনাই সময়ে সময়ে নিজে গৈ পূৰ্বে অংকন কৰি ৰখা চিত্ৰসমূহ কাপোৰত বোৱাইছিল। গুৰুজনাই বৃন্দাবনী বস্ত্ৰখনত বৃন্দাবন আৰু মথুৰাত শ্ৰীকৃষ্ণই যিবোৰ লীলা কৰিছিল সেই সকলো চিত্ৰৰ চানেকি অতিশয় যত্ন সহকাৰে তুলিছিল। বস্ত্ৰখনত প্ৰথমতে শ্ৰীকৃষ্ণ জন্ম হোৱা শতিকা গৃহটোৰ ছবি আছে। তাৰ পিছত একাদিক্ৰমে বাসুদেৱে যমুনা অতিক্ৰম কৰি নন্দৰ গৃহ পোৱা, পুতনা বধ, চক্ৰবাদ অসুৰক বধ কৰা, মাটি খোৱা আদি ঘটনাসমূহ দেখুওৱা হৈছে। তাৰ পিছত অৰ্জুন ভঞ্জন, বকাসুৰ বধ, কালীয় দমন, বনৰ অগ্নি শোষণ কৰা, গোপীসকলৰ বস্ত্ৰহৰণ, গোবৰ্ধন ধাৰণ, শংখচূড় বধ, কেশী বধ, মথুৰালৈ গমন আদি ঘটনাৱলী চিত্ৰায়িত কৰা হৈছে। কংসবধৰ দৃশ্যও তাত সন্নিৱিষ্ট আছে। এই সৰ্ববৃহৎ বস্ত্ৰশিল্পটি 120 হাত অৰ্থাৎ 180 ফুট দীঘল আৰু 60 হাত অৰ্থাৎ 90 ফুট বহল। বৰপেটাৰ আশে পাশে থকা বনাঞ্চলসমূহৰ পৰা প্ৰাকৃতিক উপাদান যেনে গছৰ ছাল, ফুল, ফল, গুটি, পাত, মূল আদিৰ পৰা নানাবিধ ৰং প্ৰস্তুত কৰি সূতাবোৰত বোলাই সাজু কৰিছিল বস্ত্ৰখনি। দুখৰ বিষয় এই যে এই আপুৰুগীয়া সম্পদ ভাগ বৰ্তমান অসমত নাই। বৰ্তমান এই বস্ত্ৰখনি লণ্ডনৰ ভিক্টোৰিয়া এলবাৰ্ট সংগ্ৰহালয় আৰু পেৰিছৰ গুইমেট সংগ্ৰহালয়ৰ তত্বাৱধানত আছে। 1567 পৰা 1569 চনৰ ভিতৰত বৈ উলিওৱা বস্ত্ৰখন বিভিন্ন কাৰণত ভূটান হৈ তিব্বত পায়গৈ আৰু তাৰ পৰা ইউৰোপীয় ব্যৱসায়ীসকলে এই বস্ত্ৰ উদ্ধাৰ কৰি ইউৰোপলৈ লৈ যায়। কোনোৰ মতে বৃন্দাবনী বস্ত্ৰৰ টুকুৰা এটা 1904 চনমানত লণ্ডনৰ টাইমছ কাকতৰ এজন সাংবাদিকে সংগ্ৰহ কৰি সংগ্ৰহালয়ক দান কৰে। একেধৰণৰ বস্ত্ৰৰ টুকুৰা ফিলাডেলফিয়া মিউজিয়াম অফ আৰ্ট, মিউজিয়াম অফ মেনকাইণ্ড ইন লণ্ডন, চেপষ্টো মিউজিয়াম ইন ৱেলছকে ধৰি কেইবাটাও সংগ্ৰহালয়ত আছে বুলি জনা যায়। 2004 চনত শংকৰদেৱে 16 শতিকাত প্ৰস্তুত কৰা বুলি অনুমান কৰা এনে এটুকুৰা বস্ত্ৰ নিউয়ৰ্ক চহৰৰ অকশ্যন হাউচ অফ খ্ৰীষ্টিয়ে $120,000 মূল্যত নিলাম কৰিছিল। ভাৰতৰ কেইবাটাও চৰকাৰী সংস্থাই এই সম্পদভাগ ভাৰতলৈ আনিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আছে যদিও কোনো সুফল লাভ কৰা নাই। আশা কৰোঁ অতি সোনকালেই গুৰুজনাৰ এই অপূৰ্ব সৃষ্টি ভাৰতলৈ উভতাই আনিবলৈ সক্ষম হ'ব। ব্যুৰ' ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ, গুৱাহাটী।